একটা মাত্র ছিঙিছিলি মই ইয়াৰ তো এক পিস মাত্ৰ ছিঙিছিলি মই ইয়াৰ এক পিস মাত্ৰ ছিঙিছিলে নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো যোৱা দেওবাৰৰ যেটো বানপানী সিমান অঞ্চলৰ ধেমাজি অঞ্চলত ঠাই ঠাই বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বিভিন্ন ধৰণৰ ক্ষতি অঞ্চলত হৈছে ঠিক তেনে ধৰণৰে সিমেন নৈ ওচৰত থাকা সিমন নদীৰ কাষত খেতি বাতি কৰা ব্যক্তিসকলৰ আটাইতকৈ বেছিকৈ খেতি বা বেছিকৈ খেতি লোকসান হোৱা ব্যক্তিসকলৰ লগত মই আজি আপোনালোকৰ লগত জনাব বিচাৰিছো বা আপোনালোকক দেখাব বিচাৰিছো নৈপুৰীয়া অঞ্চলৰ ৰাইজৰ ক্ষতি সেই ক্ষতিখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকে মোৰ সৈতে জড়িত থাকিব ইয়াকে আপোনালোকক জনাম যে চৰকাৰক ইয়াকে জনাম যে এইবাৰ তৎক্ষণাতভাৱে সমগ্ৰ অসমৰ বিভিন্ন ঠাইত বানপানীৰে ভৰপুৰ বানপানীৰে ছিন্ন বিচ্ছিন্ন হৈ যোৱা গাঁও ঘৰ আৰু খেতি পথাৰ বিভিন্ন ধৰণৰ খেতি আৰু খেতিয়কসকলে বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত থাকি নিজৰ জীৱন পোহপাল কৰি আছিলে ঘৰ সংসাৰ চলাই আছিলে এই ঘৰ সংসাৰ চলাই থকা সময়ত বা সপোন দেখি থকা সময়ত যেনেকুৱাকে সিমেন নৈৰ পানীয়ে এই ব্যক্তিসকলৰ সপোন ছিন্ন বিচ্ছিন্ন কৰি দিছে তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে জানে যে নদী বাঢ়ি আহিলে বা বানপানী আহিলে বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্ত হোৱাটো আমি দেখি আহিছে কিন্তু যোৱা দেওবাৰত হোৱা যি ঘটনা বানপানীৰ ঘটনা ই এটা আৰু ভালকে আৰু আমাক চিন্তা কৰিব লগা বিষয় এটা হৈ পৰিছে তাকে আপোনালোকক জনাম আৰু এটাই কথা চৰকাৰক আহ্বান জনাম এইবাৰৰ যেহেতু বানপানীৰ লগত তৎক্ষণাত হোৱা বানপানীৰ লগত বিভিন্ন ধৰণৰ আমাৰ সম্পত্তি খহি গৈছে য'ত আমি ৰেলৱে দলং সিমেন নদীৰ ৰেলৱে দলং আমি হেৰুৱাব লগা হৈছে আৰু ট্ৰেইন হেৰুৱাব লগা হৈছে এনে ধৰণৰ আমাৰ ঘটনা ঘটিছে তাকে আহ্বান জনাম কৰ্তৃপক্ষসকলক আহ্বান জনাম যে যি দায়িত্বত আছে জল সম্পদ মন্ত্ৰী খেতি সম্পদ মন্ত্ৰী তেখেতলোকক অলপ এই চেনেলৰ যোগেদি জনাব বিচাৰিছো এইবাৰ যোন দুৰ্ভোগীয়া খেতিৰ লগত জড়িত থকা খেতিৰ লগত জীৱন পোহপাল কৰা ব্যক্তিসকলক যায় অতি শীঘ্ৰে অধিকতকৈ অধিক সহায় কৰে বা তেখেতলোকক আকৌ উদ্ধাৰ কৰে সেই আগতীয়াকে এই মোৰ চেনেলৰ যোগেদি আহ্বান জনাইছো এতিয়া আমি সঁচাকে কি হৈছে আৰু বানপানী নৈপুৰীয়া অঞ্চলৰ ৰাইজে কেনে ধৰণৰ নদীৰ লগত বানপানীৰ লগত যুঁজি খেতি কৰে জীৱনটো পোহপাল কৰে তাৰ হয়তো অনুভৱ তেখেতলোকেহে কৰিব পাৰিব ঠিক তেনেধৰণৰে তেখেতলোকৰ পৰা সম্পূৰ্ণ কথা জানিম আৰু তেখেতলোকে কি খেতি কৰিছিলে সঁচাকে কি হ'ল হয়তো আপোনালোকে দেখিলেও আপোনালোকৰ মন চুই যাব এটা ঠাইত মই আছো য'ত একো নাই যি লগাইছিলে তাৰকৈ বেছিকৈ ইয়াত ক্ষতি হৈছে আপোনালোকে জনালে আপোনালোকে নিশ্চয় চালে অনুভৱ কৰিব পাৰিব এই চাই যাওক আপোনালোকে কি সঁচাকে হৈছে বলক দাদা নমস্কাৰ প্ৰথমতে পৰিচয়টো লৈ লম আপোনাৰ পৰিচয় মোৰ পৰিচয় নাম মোৰ বিন্দাৰাম ইছলাৰী ঠাইটো 2 নং নাহৰবাৰী গাঁও 2 নং নাহৰবাৰী আৰু বয়স এনে আপোনাৰ মোৰ বয়সটো 50 হৈ গ'ল 50 কৈ অলপমান অলপ বেছি হৈছে আৰু আপোনালোকৰ ৱাৰ্ড পঞ্চায়তৰ ৱাৰ্ডটো 8 নং ডিমু পঞ্চায়ত আৰু 8 নং ৱাৰ্ড আমাৰ জিলাটো ধেমাজি আপোনালোকৰ থানা চিলাপথাৰ এমএলএ ভুৱন পেগু ধেমাজি জিলাৰ সোণাই সমষ্টি ভুৱন পেগু ডাঙৰীয়াৰ সমষ্টি এমএলএ ভুৱন পেগু ডাঙৰীয়াৰ সমষ্টি এতিয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম কি হ'ল সঁচাকে তাৰ আগে আমি যাম ইয়াত কি খেতি আছিলে ইয়াত জলকীয়া খেতি আছিলে চাওক আপোনালোকে এইটো চাব পাৰে এইটো জলকীয়া খেতি ইয়াত বহুত
বহুত বঢ়িয়া হৈছিলে চব এইটো পুতিখিনি আদায় ইয়াত জলকীয়া। দিকেই নাপায় আৰু ইয়াত জলকীয়াটো প্ৰথম এতিয়া ছিঙিছিলে না ছিঙা নাছিলে এইটো 2 বাৰ মান ছিঙিছিলে দুইবাৰ এইটো মান? জলকীয়া জাষ্ট 2 বাৰ মান ছিঙিছিলে জাষ্ট 2 বাৰ মান এনে ছিঙিছিলে জলকীয়া খেতি কিমান কৰিছিলে চাওক জলকীয়া আৰু জলকীয়া খেতি ইয়াৰ 1 বিঘা আছিলে সেইখিনি এইখিনিত 1 বিঘা 1 বিঘা এতিয়া জলকীয়া খেতি চাওক ইয়াত আপোনালোকে দেখিছে ইয়াত চাফা ফিলৰ দৰে ফিলৰ দৰে একো নেদেখিব যে জাষ্ট ইয়াত বালিয়ে বালি মাত্ৰ বালি চাওক এনে এইটো ইয়াত জলকীয়া যি খেতি কৰিছিলে এই জলকীয়া পুতা বালি কিমান মান হাইট উঠিছে ইয়াত ইয়াৰ 4 ফুট মান ওখ উঠিছে 4 ফুট মান 4 ফুট মান উঠিছে ইয়াত বালি এতিয়া আমি আকৌ যাওঁ সেই চাং কৰি থকাটো চাং কৰি থকাটো পটল আছিলে চাওক চব উৰি খিনি হৈ গ'ল পটল উঠাই খিনি চাওক সঁচাকে নিশ্চয় আপোনালোকে ভাবি আচৰিত হ'ব এইটো পটল তলত চব পটল আছিলে না চব পটল এই পটল গুটি লাগিছিলে না নাগিছিলে ফল পটল 2 বাৰ মান ছিঙিছিলে মই 2 বাৰ মান ছিঙিছিলে পানীয়ে চব উগালি খিনি লৈ গ'ল চব উগালি লৈ গ'ল চাফা হৈ গ'ল ইফালে আমি যাওঁ খেতি আপোনাৰ সম্পূৰ্ণ খেতি আমি দেখাম চাওক কিমান দুখ লগা ঘটনা কেমেৰা পাৰ্চন মোৰ সৈতে জড়িত থাকিবৰ কাৰণে অনুৰোধ জনালো আৰু কেমেৰা পাৰ্চনক সুন্দৰভাৱে পৰিৱেশ দেখাবলৈ অলপ অনুৰোধ জনাইছে এইটো হ'ল খেতি ইয়াত জলকীয়া আছিলে চাওক চব জলকীয়া আৰু এইটো কিবা বাইগুন আছিলে বেগেনা আছিলে এতিয়া চাওক বেগেনা কিমান মান লগাইছিলে আপুনি ইয়াতে বেগেনা ইমান লগা নাই আধা বিঘা মান লগাইছিলে ইয়াত বেগেনা আধা বিঘা বেগেনা এনে কিমান বাৰ ছিঙিছিলে এইটো চিঙাটো ছিঙিছে 5 বাৰ মান ছিঙিছে আৰু কিমান মান চলিলে হয় এইটো বাৰিষা পিছলৈকে চলিলে হয় আৰু 2 মাহ মান 5 বাৰ মান ছিঙিলে এইটো যেনিবা আপুনি কিমান 1 মাহ মান চলালে ন 1 মাহ মান চলালে চাওক তেতিয়া 20% তেখেতে খেতিৰ মূল্য উঠাইছিলে আৰু 80% থাকি গ'ল এই বেগেনাটো আৰু চাওক এইবোৰ কি লগাইছিলে আপুনি ইয়াত জলকীয়া খেতি আছিলে ইটো জলকীয়া আছিলে চাওক ইয়াতে যিমানে চাওক যোনফালে চাওক আপুনি বালি দেখিব ইয়াত জলকীয়াটো একো চিনি নাই আৰু দেখি নাপায় ইয়াতো একো নাই এইটো অলপ ডাঙৰটো চিনি পায় এইটো জলকীয়া এইটো না খুব দুখ লগা ঘটনা বুলি ক'ব লাগিব কেমেৰা পাৰ্চন আহি থাকক আমাৰ লগত আমাৰ সৈতে এইটো জলকীয়া খেতি আছিলে এইটো সব দেখনি খতম আৰু শেষ আমি আৰু আগবাঢ়ি যাম ইয়াত আপোনালোকে দেখিব য'ত অলপ বালিৰে নুপুতা ঠাই অলপ কিমান লাগিছিলে গুটি জলকীয়া কিমান লাগিছিলে জলকীয়া চাওক ৰঙা চাওক জলকীয়া এইটো হয়তো আপুনি গ'ল আৰু এইটো এতিয়া সম্পূৰ্ণ হৈছিলেহে চাগে না গুটি লাগিছিলেহে ফল চাওক এতিয়াও বোকা সোমাই লাগি খিনি ছিঙিবলৈ আছিলে ইয়াতো যাব নোৱাৰিম আমি ৰিক্স আছে কেমেৰা পাৰ্চন অলপ শুকান দি আহি চাওক ইয়াত জলকীয়া খেতি টোটেল জলকীয়া কিমান খেতি লগাইছিলে আপুনি জলকীয়াটো সব মিলাই 3 বিঘা আছিলে 3 বিঘা এইটো কি এইটো মৰাপাট সব ফুটি গ'ল কাটি খিনি বিচিবলৈ হিচিছিলে এইটো কাটি পেলাই বিক্ৰী কৰে না এনে আপুনি কোন বজাৰত লৈ যায় আৰু ইয়াত পাইকাৰী হোলসেল হে দিয়ে আপুনি হোলসেল বেছি দিয়ে সিমন চাপৰি বজাৰত লৈ যায় মই দেওবাৰ বজাৰত বেছিকে আপুনি আৰু না মই তাৰ পৰা বিভিন্ন ধৰণৰ বেপাৰী আহে লৈ যায় আমাৰ ডিপাৰ্টমেণ্ট দিয়ে সিমন চাপৰি বেছি দিয়ে মই ইয়াৰ পৰা লোৱাটো সম্ভৱ নহয় বাবে সিমন চাপৰি মানুহকেইটা বেছি খাবলৈ পায় মোৰ চব্জি কেইটা আপোনাৰতো একদম লোকেল হয়তো বেছি মেডিচিন নলগায় এইটো কি আছিলে এইটো অমিতা ইয়াত অমিতা আছিলে ইয়াত কিবা লগাইছিল নেকি এইটো ইয়াত পটল আছিলে অমিতাৰ তলত পটল ভেৰাইটিজ চিষ্টেমত বনাইছিলে আপুনি না আপোনাৰ এক্সপিৰিয়েঞ্চ কিমান বুলি কৈছে কিমান বছৰৰ পৰা আপুনি এইবিলাক খেতি কৰি আহিছে মই 30 বছৰ হ'ল 30 বছৰ এক্সপিৰিয়েঞ্চ আছে মোৰ ইয়াৰ পৰা মই মোৰ নামো লিখিবলৈ নিজানে এনেকুৱা আছে মই আৰু মোবাইলত টিপিবলৈ নিজানে তথাপি আপুনি পঢ়া শুনা নহয় মানে নহয় মোবাইলত টিপিব নাজানে
তেতিয়া আপুনি 30 বছৰ ধৰি খেতি এইটো লগতে খেতিৰ চলি ভিতৰত আছো আপুনি চব্জি খেতি উম। হাইছ পুৰা জানে আৰু মই জানে আৰু না? চব্জি খেতিটো কেনেকা কৰিব লাগে কি কৰিব কেনেকা লাগে না কৰিব নালাগে আইডিয়া আছে কোন মাটিত কি কৰিব লাগে এইটো কি আছিলে ইয়াত এইটো বি পটল আছিলে ইফালে পটল ইফালে এইটো তিয়হ আছিলে কিমান বিঘা লগাইছিলে আপুনি ইয়াত এক বিঘা তিয়হ আছিলে আৰু কিবাটো দাংবডিটো 1 বিঘা আছিলে তিয়হ 1 বিঘা দাংবডি 1 বিঘা এই অৱস্থা হৈ গল কিমান ইয়াতো নাযাওঁ ইয়াত যাওঁ দেখিছে কেমেৰাৰ লগত নিশ্চয় দেখিছে ইয়াত বি জলকীয়া উগাবলৈ কিবা কৰিছিলে আকৌ এইটো জাগা চাফা কৰিছিলে ভিন্দিও আধা আছিলে ইয়াত ভিন্দিও আছিলে ইয়াত ভিন্দি আছিলে নাই দেখি নাপায় আৰু ইয়াত সম্পূৰ্ণ চাওকে কেমেৰাৰ সৈতে দেখাইছে এই জলকীয়া আছে আৰু এইটো অলপ জলকীয়া এই চাওক বগা এইটো সব ধান আছিলে সব পুঠি গল সব ৰোৱা ধান আছিলে এইটো আপোনাৰ কিবা ইয়াতে লগাইছিলে জলকীয়া আছিলে বা লগাব বিচাৰিছিলে ইয়াত কিমান মান ফুট হৈছে ইয়াত পালি ইয়াত 3 ফুট মান কিবা পলগে ডাকি দিলে 3 ফুট মান দেখি নাপায় আৰু আমি আকৌ এতিয়া যাওঁ ইফালে পাৰিম আৰু তাত কি লগাইছে এতিয়া আমি য'ত যিমান কি লগাইছিলে সম্পূৰ্ণ দেখাম আপোনালোকে চাই গৈ থাকক কিয় সম্পূৰ্ণ দেখাব লাগিব অলপ লাহে লাহে যাওক কেমেৰা তেখেতে অলপ অসুবিধাত পৰিছে কেমেৰাও লৈছে চাই গৈ আছে চাওক ইয়াত মানুহে এনে এতিয়া আপুনি কি ভাবি আছে কেনে অনুভৱ এতিয়া আপুনি যে ইমান ধুনীয়াকে এটা সপোন লয় এইবাৰ কেনেকা লাগি আছে কেনেকা লাগিব বহুত দুখৰ কথা ইয়াৰ পৰা মই ইয়াত খেতি কৰিবলৈ নোৱাৰিব আৰু এতিয়া এই বছৰৰ পৰা আৰু 2 বছৰ মান থাকি পেলাইহে ইয়াত খেতি কৰিব পৰা হ'ব এতিয়া মাটি ইটোৱে আছিলে জীৱনত খেতি কৰা মাটি এইটোৱে আছিলে এতিয়া নাই আৰু এইটো খুব দুখ লগা এতিয়া আপুনিতো হয়তো অকলে নকৰে হাজিৰাও লয় হাজিৰা লয় আৰু গৰৰ ছোৱালী কিবা সব বুঢ়া বুঢ়ী কামত আহে না পুৰা এদিন ইয়াতে আমি লাগি থাকে 30 বছৰ ধৰি বছৰত আগৰ প্ৰথম কিমান চনৰ পৰা আপুনি খেতি মোৰ প্ৰথম 1996 পৰা মই দেখা কালৰ পৰা সৰু দেখাৰ পৰা মই খেতি কৰিছো সৰুৰ পৰা না বিয়া পাতিছিল না পাতা নাছিল এই সময়ত বিয়া পাতা নাছিলে কিমান মান বছৰ বয়স আছিলে মোৰ এইটো সময়ত 17-18 বছৰ মান হৈছিল 17-18 খুব চেঙিলিয়া ডেকা হেকাৰ পৰাহে মই খেতি কৰিছো এইটো ভিন্দি আছিলে এইটো ভিন্দি আছিলে সব গোটেই গল চিঙিছে না চিঙা নাছিলে এইটো 2 বাৰ চিঙিছে ইমান বঢ়িয়াকে লাগি আছিলে এতিয়া সব শুকাই গল আৰু কিমান বিঘা লগাইছিলে আপুনি ইয়াৰ ভিন্দিটো 2 বিঘা আছে ভিন্দি মাত্ৰ সেইখিনি ভিন্দিয়ে আছিলে সব ভিন্দি আছিলে এইটো দেখি আপোনালোকে নিশ্চয় গম পাইছে ইফালে মৰাপাট আছে এইটো মৰাপাট তাৰ পৰা আমি ইফালে যাব পাৰিম ইফালে যেনে তেনে যাম আৰু আপোনালোকক বুজিবৰ কাৰণে সকলোৱে অসমবাসী ৰাইজে বুজিবৰ কাৰণে মই ভিডিঅ' খিনি এছামিছত বনাইছো আমি বড়ো মানুহ হিচাপে আমি অলপ চিধাকে চিম্পলকে কথা পাতিম নহয় জানো এতিয়া আমি তেখেতে সম্পূৰ্ণ হয়তো অসমীয়া ক'বই নোৱাৰিব মই আপোনালোকক যিমান পাৰো জনাম লাহে লাহে যাব লাগিব কেমেৰা পাৰ্চনে বহুত কষ্ট হৈছে তেখেতে কেমেৰাও ল'ব লগা হৈছে আৰু এইটো জাগাত সৰু ভিন্দি অলপ ফুলিছিলে মাত্ৰ এইটো স্টেপ কৰে খেতিটো আপুনি না স্টেপ কৰে ভিন্দিটো ছিঙিব নোৱাৰে স্টেপ কৰে চাওক ইমান বঢ়িয়া ফুলিছিলে এইটো ন আপুনি মাত্ৰ ছিঙিছিলে মই ইয়াৰটো এক পিচ মাত্ৰ ছিঙিছিলে মই ইয়াৰ এক পিচ মাত্ৰ ছিঙিছিলে দেওবাৰ ইয়াৰ বি ভিন্দি আছিলে এইটো লাইনটো ভিন্দি আছিলে ইয়াত কিমান সৰু ভিন্দি আছিলে চাওক এইখিনি সম্পূৰ্ণ ঠাই আপুনি চব খেতি কৰে মই খেতি কৰে এইটো হ'ল চব্জি খেতি
চাওক আমি ঘূৰি চাওঁতে কিমান কষ্ট কৰিব কষ্ট লগা হৈছে। হৈছে আৰু ইয়াত খেতি কৰি তেখেতে 30 বছৰ ধৰি এনেধৰণৰ খেতি কৰি আপুনি ল'ৰা ছোৱালী ঘৰ এইটো। চলাই আছিলে ভিন্দি একটা দুইটা ডাঙৰ হৈছিলে আজি দেওবাৰ সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ আজি না বুধবাৰ আজি বুধবাৰ অ। আজি দেওবাৰ সোমবাৰ মঙ্গলবাৰ বুধবাৰ চাৰিদিন হ'ল। এইটো জলকীয়া খেতি আছিলে চাওক এইটো জলকীয়া চব গ'ল আৰু গেলি গ'ল বঢ়িয়া ফুল ফুলিছিলে এতিয়া বঢ়িয়া নাই ফুল আৰু। ফুলিছিলে মোৰ পইচা ইয়াতে আছিলে ইয়াতে এতিয়া আপোনাৰ এতিয়া গড় চলাবৰ কাৰণে কষ্ট হ'ব আৰু বাপৰে বাপ এতিয়াতো যোৱা বছৰতো এতিয়ালৈকে জুৰিছিলেহে নহয় জানো আকৌ যি আছিলে আপুনি হয়তো আকৌ ইয়াত নতুনকে পইচা ইনভেষ্ট কৰিলে এই খেতি কৰোঁতে হাল বাওঁতে আপুনি কিহৰ লগত হাল বায় লোকৰ কিবা ট্ৰেক্টৰটো আনে ট্ৰেক্টৰ মানে বিঘা চাৰিবাৰ পাঁচবাৰ হাল বায় বিঘা তেতিয়া চিষ্টেম বিঘা 500কৈ কিমান যায় এতিয়া 13 বিঘা যদি ইয়াতে একবাৰ বালেতো খেতি লগাব নোৱাৰে বাৰ বাৰ বাঢ়িব আৰু লগতে এবাৰ মই চাৰিবাৰ অ। নহলে পাঁচবাৰ এনেকুৱা হাল বায় চাৰিবাৰ তেতিয়াহে পাঁচবাৰ এক বিঘাত খেতিটো লগাই মানে হাল বাওঁতে 2500 টকা আপোনাৰ গুচি যায় বিঘাত গুচি যায় বিঘাত তাৰপিছত আপোনাৰ এইখিনি খেতি কৰোঁতে বহুত মানুহতো হাজিৰা লগাব লগা হয় পুলি ৰুওঁতে চিঙাওঁতে আৰু এইটো চাফা কৰোঁতে এতিয়া আপুনি লাখ টকা এতিয়া খৰচা হৈ গৈছে ইয়াতে খৰচা হৈ গৈছে মোৰ আৰু হাজিৰা ডেইলি কেইজন লয় আপুনি মই হাজিৰা 4জন 5জন এনেকুৱা সদায় লয় 4জন 5জন এতিয়া 4জন 5জন ঘৰৰ পৰিয়াল আৰু এই গড়ৰ পৰিয়াল আছে আমাৰ 5জন গড়ৰ পৰিয়াল ইয়াতে থাকে 10জন লাগি থাকে ইয়াতে আৰু লগতে ঘৰৰ আৰু 5টা পৰিয়াল ঘৰ চলে খেতিৰ লগত নহয় জানো হাজিৰা দিয়া হয় হাজিৰা কিমান টকা ইয়াৰ হাজিৰা 400 টকা মাইকী বিলাকৰ 400 মতা বিলাকৰ 600 মতা বিলাকৰ 600 মহিলা পুৰুষ চাওক আমি ঘূৰিলো গোটেই সম্পূৰ্ণটো ঘূৰিব নোৱাৰিলো 12 বিঘা 13 বিঘা এইটো মাটিৰ পটল আছিলে চাওক ইয়াৰ মাটিৰ পটল চাওক ইয়াত চাওক শুকাই গ'ল চব শুকাই গ'ল একটা দুইটা থাকাতে বাকি কেইটাতো দেখিয়ে নাপায় চাওক চাওক সম্পূৰ্ণ আপোনাৰ বাৰী আছিলে তাৰপৰা এই ঘৰটো ইয়াত পামো ইয়াত আপুনি ৰেষ্ট লৈছে গ'ল চব চাওক এনে পানী কিমান ওখ হৈছে ইয়াত ডুবি গৈছে পানীটো এইটো ডুবি গৈছে এইটো ইমানটো ডুবি গৈছে চব ইমানটো হৈছে চাওক ডুবি গৈছে ইমানটো এইটো চিন আছে ইমানটো পানী হৈছে আকৌ এইটোতো ফুটিলে বহুত দলৈকে ফুটিলে আমি ডুবি গৈছিলো আৰু না ডুবি গৈছে ডুবি যায় 8 ফুট 9 ফুট মান পানী আহি গৈছে না পুৰা 8 ফুট 9 ফুট হয় পানী পাহাৰৰ পানী এনেকৈ আহিছে না এইটো পাতাই পোৱা নাই এইটো কুন্দুলি হয় কুন্দুলি লগাইছিলে আপুনি এইটো কুন্দুলি 2 বিঘা এতিয়া ৰ'দ দিলেহে জানিব বাচিব না নাবাচিব ইয়াতো বহুত ফুটিছে ইয়াতো বাপৰে বাপ এই চাইডে অলপমান দ আছে সেই চাইডে একে ফুটি গ'ল আমি দেখাম আৰু বেছি টাইম নাই ঘূৰিবলৈ মানে বেছি টাইম নল'ব আৰু জাগাখিনি ঘূৰিবলৈ ইয়াতো খেতি আছিলে আপোনাৰ এনে ধান খেতি কিমান বিঘা মোৰ নিজৰ খেতিটো নাই ধান খেতিটো আদি ঠিকা আদি এনেকুৱা কৰে আৰু এইবিলাক চব ফুটি গ'ল খেতি মাটি আছিলে দেখো চাওঁ মানে আদায় নহয় আৰু চাওঁ মানে দুখে লাগি থাকিব তো আমি চাই দুখ লাগিছো আমি কি কৰিব পাৰি যোন ব্যক্তি ইয়াত খেতি কৰিছিলে কেনেকা এটা সপোন লৈ পেলাই খেতি কৰিছিলে সিয়ে জানিব এতিয়া আপুনি এইবাৰ খেতি আগৰ ফাৰ্ষ্টতকৈ আজিকালি খেতিৰ ইনকাম কেনেকুৱা আগৰকৈ খেতি লাভ কেনেকা হয় আজিকালিতো লাভটো অলপ চলপ আগৰকৈ অলপ বেছি হয় আগৰকৈ অলপ বেছি হয় কেতিয়াবা আৰু
কমৰ যায় কেতিয়াবা অলপ বেছিকে যায় বেছিকে যায় এনেকুৱা হয় 30 বছৰ ধৰি আপুনি এক বছৰো গেপ হোৱা নাই নেকি খেতি কৰা খেতি চব্জি? কৰাটো এক বছৰ হোৱা Gap? গেপ Rest হোৱা নাই? নাই